যিটো ফুলদনিকণা সেই ফুলদনিকণাই কাৰ আখৈ তেওঁ আমাৰ অসমত জনপ্ৰিয় হৈছিলে তাৰমানে পুলৰ তলত পোৱালি দিছিলে দিয়াৰ তলত তেওঁ ধুনীয়াকৈ পোৱালি দিয়াৰ পিছত তাৰ ডাঙৰ হলত পুঠি হ'ল পুঠি পা হৈ আকৌ তাৰ নন্দেকজনী খলিহনা হ'ল খলিহনাৰ পৰা তাৰপিছত ভনীয়েকজনী বায়েকৰ জীয়েকজনী চেলেকানালৈ গুচি গৈছে চেলেকানাৰ নাতিনীয়েকৰ নাম হৈছে খলিহনা তাৰপিছত হেঁতৰ ভিনীয়েকৰ বায়েকজনীৰ নাম হৈছে চেনিপুঠি নন্দেকৰ নাম হৈছে কুঁহি তাৰপৰা হেঁতক ক'ব গৈছে কান্দুলি তাই মানে কেলে কান্দুলি তাই 10টামান ল'ৰালৈ যোৱা সেইকাৰণে হিলিটি লাগিলে তাইক কান্দুলি ক'লে তাৰপৰা হেঁতৰ মুহাক এটা আছে ৰৌ তাৰপিছত এটাক দি দিলে শ'ল তাৰমানে সি গোটেই ধ্বংস ভিতৰত মানে মাছৰ ভিতৰত সিয়ে ধ্বংস সি শ'ল চেঙাক দি দিলে গাঁতৰ তলত তাৰমানে তই মানুহ লুকাই যিকোনো কাম কৰিবি বতীয়াক দি দিলে মাটিৰ তলত তাৰমানে কেলে মাটি দিলে তাৰমানে তাই সৰুতে মাটিত ধেমালি ভালি কৰি সেইকাৰণে বোকাতহে তাই থাকিব লাগে তোৰাই সেইকাৰণে ক'লে যে ভদিয়া বাইদেউ আপুনি কি কৰিব তাই তোৰাই তেতিয়া ক'লে যে মাহী মইতো একেই চেহেৰাই খালি মই আপোনাতকৈ অকণমান স্বাস্থ্যটো যেনিবা ডাঙৰ আপুনি অকণমান সৰু শিঙুৱাই তেতিয়া ক'লে হয় মই বিষত বৰ যাম তেতিয়া শিঙিয়ে ক'লে মই তাতোতকৈ মগজত একদম ধৰিম মই যেতিয়া পিন্ধিম মাগুৱে তেতিয়া ক'লে মই কিন্তু বসন্ততহে মিলিম সেইকাৰণে ক'লে গৰুৱে ক'লে মই পিটিকাত আছোঁ হোটেলত আছোঁ আকৌ বোলে মই খৰিচাৰ লগত সেইখিনি ক'লে তেতিয়া আহি ক'লে বাহুৱে মই ক'ত কৰিম বোলে মই ধনেশ্বৰতে থাকিম এই কামখিনি হৈছিলে দেখিবলৈ নাই ককিলা মাছ ক'লে গ'ল সেইবোৰ এতিয়া আমাৰ অসমত নাই আগৰ আয়েত বনাই খুতৰা জিলমিল ভেদাইলতা এতিয়া কি হ'ল ভেকুৰা মচুৰ 200 লিটাৰ তেল 200 টকীয়া তেল চেৰেক মাৰিব পিঁয়াজ উলটিহে দিয়ে হনুমান মহাদেৱ কৃষ্ণ ৰাজা ৰাম কিমান তেল আহিলে পেকেট একেটাই আকৌ কি খাই চিলটো মাৰি দিলে কি ধাৰা মাৰিলে ইঞ্জিন হনুমাননো তেলত থাকেনে সেইকাৰণে পিঁয়াজৰ লগত যুঁজ কৰিছেগৈ গৈ পিঁয়াজে হনুমানে ক'ত মিলিব পাৰিব আলু যদিও গেলি আহে ট্ৰেইনত আহি থাকিলেও সিহে আকৌ যিকোনো চব্জিৰ লগত মিলনত থাকিব পাৰে সিহঁতৰ ককাই বাইবোৰ মেথি গুটি সি হ'ব পাৰে সৰু তাৰ গুণতেই পথাৰলৈকে যায় তাৰ কেনেকুৱা কুকায়ে কৈছে মই উকি নামাৰিলে কোনো বস্তুৱে নিখিজে ঘুটনীয়ে ক'লেহে তয়ো ফুটনি নকৰিবি মই নলৱালে তয়ো মৰিবি বোলে অগ্নিয়ে ক'লেহে মই জ্বলিলেহে তই সিজিবি জ্বলে ক'লে মই নহ'লে তহঁতি তাতে উপঙি মৰিবি তেজপাতে ক'লে মোক বৰ হেৰি ক মই গছত থাকোঁ যদি মই উপঙি দিলেহে তাৰ গুণ তহঁতি চেপি খাব পাৰ মোৰ টেম্পাৰ আছে ৰেছপ্ৰাট সেইবোৰকে ক'লে তামুলীয়ে ক'লে বেয়া আলু পিটিকা শুনিবলৈ বৰ ভাল পিটিকাত কি লাগিব তেল লাগিব পিঁয়াজ লাগিব নিমখ লাগিব জলকীয়া লাগিব ধনিয়া লাগিব শুনিবলৈ কেনেকৈ পিটিকিলে নহ'ব তাক কেইটা বস্তুৱে পিটিকিব লাগিব আজি আলু যিবোৰ পেলেটহে থাকিব আলু নাভাগে নিসিজে বিহাৰী যেনেকৈ অন্ত কঠুৱা আলু তেনেকৈ হৃদয় কঠুৱা